মই জোনাকক সুধিব বিচাৰিছোঁ যেহেতু আৰ্য মহাবিদ্যালয়ৰ এজন ছাত্ৰ এজন সচেতন ছাত্ৰ জোনাকৰ অঞ্চলৰ বসবাস কৰা অঞ্চলৰ বা নিজৰ ঠাই গোটেই মানুহখিনি লগ পাই আছে কিন্তু শেহতীয়াভাৱে আমি এটা কথা লক্ষ্য কৰিছোঁ যে চৰকাৰে বহুখিনি আঁচনি দিছে বহু হিতাধিকাৰীৰ সৃষ্টি হৈছে আৰু মানুহে বহু অভাৱ নোহোৱাকৈ কিছুমান কাম কৰিব পৰা হৈছে অৰুণোদয় আছে ঠিক তেনেকৈ বহুখিনি আঁচনি আছে সেই আঁচনি আমাৰ গাঁৱে গাঁৱে চহৰে নগৰে সকলোতে সমভাৱে বিতৰণ কৰা হৈছে জোনাকে কি ভাবে এনেধৰণৰ যিখিনি চৰকাৰী সুবিধা এইখন চৰকাৰে দি আছে বা এই সাম্প্ৰতিক সময়ত আমাৰ মানুহখিনিয়ে পাই আছে ভোটাৰে পাই আছে আগন্তুক নিৰ্বাচনত ইয়াৰ প্ৰভাৱ পৰিবনে মানুহে এই আঁচনিৰ প্ৰতি সমৰ্থন থকা মানুহে চৰকাৰক ভোট দিবনে চৰকাৰী পক্ষক ভোট দিবনে হয় দিগন্তদা মই আপোনাৰ প্ৰশ্নটোলৈ আহিম নিশ্চিতভাৱে কিন্তু তাৰ আগতে বিৰতিৰ আগে আগে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ মুখপাত্ৰ মুন তালুকদাৰ ডাঙৰীয়াই কেইটামান কথা কৈছিলে গতিকে তাৰ প্ৰত্যুত্তৰটো আগতে দিলেও বিচাৰিছোঁ কেইটামান যিহেতু একেবাৰে একপক্ষীয় নিচিনা হোৱা নিচিনা হৈছে কথাটো তেখেতে বিদেশী আৰু খিলঞ্জীয়াৰ কথা কৈছিলে গতিকে এতিয়া তেওঁলৈ মোৰ এটা কথা যে বিদেশী বেয়া পোৱা চৰকাৰখনে কিন্তু অসমত জাপি দিছিলে গতিকে তাৰ উত্তৰটো বিচাৰিম নিশ্চিতভাৱে তেওঁৰ পৰা দ্বিতীয় কথা তেখেতে খিলঞ্জীয়াৰ কথা কৈছিলে আমি যদি আজি চাবলৈ যাওঁ চেণ্ট্ৰেল গুৱাহাটী সমষ্টিটোত ভাৰতীয় জনতা পাৰ্টিয়ে টিকট প্ৰদান কৰিছে বিজয় গুপ্তাক গতিকে বিজয় গুপ্তা খিলঞ্জীয়া হয়নে নহয় তাৰ উত্তৰটো আগতে লাগে এতিয়া দিগন্তদাৰ প্ৰশ্নটোলৈ আহিছোঁ হিতাধিকাৰী আঁচনিক আচলতে নিশ্চিতভাৱে এইবাৰৰ নিৰ্বাচনত যথেষ্টখিনি প্ৰভাৱ পেলাব সঁচা কথা কিন্তু আমাৰ তৰফৰ পৰা এটা কথা যে হিতাধিকাৰী আঁচনিক সম্পূৰ্ণৰূপে অসমৰ জনসাধাৰণে ছাত্ৰ সমাজে বা অসমৰ যুৱ প্ৰজন্মই সম্পূৰ্ণৰূপে ভাল বুলিও ক'ব নোৱাৰোঁ সম্পূৰ্ণৰূপে বেয়া বুলিও ক'ব নোৱাৰোঁ কিন্তু আচল কথাটো হৈছে যে হিতাধিকাৰী আঁচনিক যিদৰে পৰ্ট্ৰে কৰা হৈছে মানুহৰ আগত সেই কথাটো ভুল হৈ আছে কোনোবাখিনি ক্ষেত্ৰত হিতাধিকাৰী আঁচনিক এটা সমাধান হিচাপে পৰ্ট্ৰে কৰা হৈছে সেই কথাটো ভুল কাৰণ হিতাধিকাৰী আঁচনি যদি আমি অৰুণোদয়ৰ কথা ক'বলৈ যাওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনি দিয়াৰ পিছত আচলতে আমাৰ আই মাতৃসকলে যিসকলে অৰুণোদয় লাভ কৰিছে বা আমাৰ বন্ধু বান্ধৱীসকলে যিসকলে নিযুত মইনা বা নিযুত বাবু আঁচনি লাভ কৰিছে তেওঁলোকে যথেষ্টখিনি সকাহ পাইছে সেইখিনিতে আছে উত্তৰটো হিতাধিকাৰী আঁচনি কেৱল মাত্ৰ সকাহে হিতাধিকাৰী আঁচনি সমাধান নহয় কেতিয়াও কাৰণ হিতাধিকাৰী আঁচনিয়ে নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰে তাৰ কাৰণে সংস্থাপন লাগিব আৰু সংস্থাপনে হৈছে সমাধান আজিৰ দিনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে তেখেতে 1.5 লাখতকৈ অধিক নিযুক্তি প্ৰদান কৰিলে ভাল কথা নিবনুৱা সমস্যাৰ ওপৰত তেওঁ চকু দিছে ভাল কথা কিন্তু অতি দুখ মনেৰে ক'বলৈ যাওঁ যে আমাৰ মুন তালুকদাৰ ডাঙৰীয়া গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আছিলে আমি যিমানখিনি জ্ঞাত গতিকে তেওঁ যিহেতু গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আছিলে গতিকে ক'ব বিচাৰিছোঁ যে গুৱাহাটী বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয় দুয়ো মিলিয়ে অসমত যথেষ্টখিনি গ্ৰেজুৱেট সৃষ্টি হয় প্ৰতি বছৰে আৰু তেওঁ 5 বছৰত 1.5 লাখ চাকৰি দিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিন্তু আচলতে কথাটো হ'ল যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰতি বছৰে 1 লাখ চাকৰি দিম বুলি কৈছিলে গতিকে এই কথাটো তেওঁ বিফল হৈছে আৰু নিবনুৱা সমস্যা অতি দুখ মনেৰে ক'ব বিচাৰিছোঁ যে আধাও আচলতে সমাধান হোৱা নাই গতিকে আঁচনিৰ ওপৰত চকু দিয়াতকৈ আমি বিচাৰিম যে সংস্থাপনৰ ওপৰত অলপ বেছি চকু দিয়ক বিজ্ঞান প্ৰযুক্তিৰ ওপৰত অলপ বেছি চকু দিয়ক তেতিয়াহে আচলতে এখন সুস্থ সমাজ গঢ় লৈ উঠিব জনাক প্ৰতি মই ধন্যবাদ জনাইছোঁ